হেল্ল' এভৰিৱান, আজি আহি গ'লোঁ আমি হাবুং। এয়া মোক দেখিছেনে মই ফাৰু পিন্ধিয়ে ল'লোঁ, মানে এয়া ধুনীয়া ধুনীয়া ফাৰু ওলমাই থোৱা আছে। ইয়াতে মই এটা কিনি ল'লোঁ আৰু এইফালে আমি ভিতৰলৈ গৈ আছোঁ। এয়া হ'ল হাবুং, আৰু হাবুং আছিল আহোম ৰাজ্যৰ মানে দ্বিতীয়খন ৰাজধানী আছিল। আৰু তাই আহোম ভাষাত লিখা সাঁচিপতীয়া দিন বুৰঞ্জী অনুসৰি চাওলুং চুকাফা আৰু তেওঁৰ লগত অহা 930 জন লোকে হাবুঙত 3 চন্দ্ৰবৰ্ষ লাকনি ডাবকিউ, লাকনি ৰাইচিউ আৰু লাকনি মোংপ্লাও গড় বান্ধি ৰাজধানী পাতে। কিন্তু বানপানী হোৱাৰ ফলত পুনৰ ব্ৰহ্মপুত্ৰৰ দক্ষিণ পাৰলৈ ঘূৰি যাব লগা হয় তেওঁলোকে। হাবুঙত কামৰূপ ৰাজ্য আৰু চুতীয়া ৰাজ্যৰ অন্তৰ্গত কিছু কাহিনী আছে। ইয়াতে মই মিনি ব্লগত গোটেইখিনি ক'ব নোৱাৰিম। আৰু এইফালে মোৰ লং ব্লগ দিয়া আছে, যোনে যোনে চোৱা নাই চাই ল'ব আৰু মৰম দি যাব। কেইজনীক চাওকচোন কি ধুনীয়াকৈ নাচি আছে ল'ৰাৰ মাজত। বাৰু আজিলৈ ইমানেই আছিলে মিনি ব্লগটো। যদি ভাল পায় তেন লাইক কৰি দিব।